আনক আঘাত দিলে সেই আঘাতে দিন নিজেই ভোগ কৰিবা। খং নকৰিবা, নিজৰেই সৰ্বনাশ হ'ব। অহংকাৰ নকৰিবা, পতন হ'ব। কাকো ঘৃণা নকৰিবা, নিজেই ঘিনি থবা। কাকো ফাঁকি নিদিবা, নিজেই ফাঁকত পৰিবা। আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নিজেই নাজানা। পৰিস্থিতি যিমানেই ভয় লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত। সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা। যদি তুমি সঁচাকৈ সফল হ'ব বিচাৰিছা, তেন্তে খন্তেক জিৰণি লোৱা আৰু ভাবা তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা। দেখিবা এইবিলাক সফলতাই তোমাক খেদি ফুৰিছে। এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল, সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভুলৰ পৰা সদায়েই শিক্ষা লৈ আগবাঢ়ে। উশালৈ থকা মানেইতো জীয়াই থকা নহয়, কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে। যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভুল কৰা নাই, ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই। নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটো যিমান লাজৰ কথা। এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই সঁচাকৈয়ে তাতকৈ অন্যজনৰ হোৱাটো আৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ। সকলো বস্তু কিনিছা কিনা, পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে, কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে। অকণমান সাহসৰ অভাৱতেই পৃথিৱীৰ বহুতো প্ৰতিভাৰ অপচয় ঘটে। এটা বন্দুকৰ গুলীতকৈ এটোপাল চিয়াহীৰ মূল্য বেছি। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা হ'ল নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যিসকলে এতিয়া চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিবা, লগতে এটা লাইক কৰি দিবা। জয় আই অসম।